আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। শিৱৰাত্ৰি উপলক্ষে চলচলি ভূতনাথ বাবা থানত মৃদান সাংস্কৃতিক গোষ্ঠীয়ে নিবেদন কৰা নিসিংহমাৰী ভাওনাৰ জয় বিজয় আৰু চাৰিসিদ্ধৰ দৃশ্যাংশ। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। ভাগ্যবান নাই কোনোৱে আমাৰ নিচিনাই বিশ্ব ব্ৰহ্মাণ্ড। তথাপিও কিয় আজি দাদা নোহে কোনোবাই যেন মোক সেই কুদুৰৰ পৰা কয় অতি ইন্দ্ৰিয়ে ক'ব আমাৰ এই পুথৰ জীৱ দাদা কৰি ৰবৰ এই বৈকুণ্ঠ জীৱ ভুল দিব লাগিব আমি সেই যন্ত্ৰণা তাৰ অনুমতি লৈ তবে কিছা এই বৈকুণ্ঠ ধামত
স্পষ্ট দেখে ৰাজনাই বুলি ভাগত কৈছো ভগৱান দৰ্শনৰ বালকৰ খেলাঘৰ নোহেইতো বিষ্ণুৰ দিবা এতিয়াও সন্মানেৰে জনাও বালকক অতি শীঘ্ৰে এই স্থান কৰ পৰিত্যাগ অতিকে ধুৰন্ধৰে পৰ্বত যা যা হেৰা উদণ্ড বালক অতি শীঘ্ৰে এই স্থান কৰ পৰিত্যাগ নহলে এই বেটাক ঘটাবা ঘট অপরাধ লগালো দিছো তার বাবে নকৰো দুয়ো ভাতৃ দুখৰ বাবে ময়ো আজি দুখী হৈ তোমাক খবৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছো প্রভু প্রধান দলে দক্ষ হই তোমার সেবকটিও জয় বিজয় অভিশাপ দিলু ভয়ঙ্কর তার বাবে অনুতপ্ত আমি সারিল দুখ আমি করছু স্বীকার দণ্ড দিয়া জগন্নাথ দণ্ড দিয়া দণ্ড দিয়া ক্ষীর পাতি লম আমি বিধাতার আশীর্বাদ তুলি শংকিত নহবা অভিমানী সেৱকৰ তৰ্কশূন্য হেতু অভিশাপ দিয়াৰো মই দেখিছো এওঁলোকে কৰ্মফল ভোগ কৰি নিজ কৰ্মগুণে আহিব পুনৰ দুয়ো এই স্থান হে ঈশ্বৰ যোৱা তোমাৰ
তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। আৰু পিছত শংকিত নহবা। অসুৰ বংশত জন্ম লবি ত্ৰিভুৱন কৰিবা। বৰিভাৱে চিন্তা কৰি মোক দিলা।